পৰা ৰখি আছোঁ আমনি লাগি গৈছে কি ক'বা আৰু দাদাৰ কথাটো জানাই এতিয়া সাহস ঘৰৰ পৰা ওলাবই নিদিয়ে কিবাকে বুদ্ধি কৰি ঘৰৰ পৰা ওলাই আহিছে কিমান আৰু এনেকৈ লুকাই চুৰ কৰি লগ কৰিব আমাৰ অকল বিয়াই ন এতিয়া তোক বিয়া কৰি পাম কি তোৰ ভণ্টিক অলপ চকু কাণ দিব হৈছে বুজিছ কিবা কি ফাল্টু কথা কৈ আছো ফাল্টু কথা কোৱা নাই তাই আজিকালি বৰ বিলৰ পাৰলৈ গৈ আছে কি হ'ল কিবা কথা গম পাইছ নেকি ময়ো কথাটো লক্ষ্য নকৰা নহয় আমাৰ গাঁৱত যে অংকুৰ লগত তাৰ কিবা চলিছে যেন লাগি থাকে আজিকালি বৰকে দেখোন বিলৰ পাৰলৈ যোৱা দেখিছোঁ ক'ৰ ঘৰত এই আমাৰ যে ভদাই খুৰা ভুটি যায় আকৌ তই চিনি পোৱা নাই নি তাক আবে ভিক্ষাৰী ওলা নি বাওনা হৈ হাত মিলিব আহেচোন বোলে হাত ভাঙিব লাগিব বুজিছ তাৰ হাত ভাঙিব লাগিব কিবা এটা উপায় বিচাৰিব লাগিব ঐ তই চবকে কৈছো তাৰ ওপৰত চকু দিবি হয়নে কিবা যদি গম পাওঁ নহয় লগৰ ইনফৰ্মেশ্যন দিবি ঠিক আছে ঠিক আছে তো এতিয়া আমি যাওঁ গোটেইখিনি বৈ ৰোহিত মহিলাক নহয় নে আবে হয়চোন এজনী ৰোহিত ভৈনীয়েকে দেখোন বে হয় দেখোন ৰোহিত ফোন ল'ব আবে ৰোহিত কথা এটা গম পাইছ নাই কি কথা তহঁতৰ ভণ্টি বিলৰ পাৰত দেখি আহিছ আজি কি তাই বিধৱা বহি আছে সঁচাকৈ আজি অংকুৰ আৰু তহঁতৰ ভণ্টিক নিজ চকুৰে দেখি আহিছোঁ অংকুৰ কৈ আজি সিহঁতক আৰু ৰক্ষা সেইটো চালা প্ৰেমিলা মুখেদি পাহৰি কৰি আছো ৰ তোৰ ভণ্টি আমাৰ ভণ্টি হাজিৰা মৰিব লাগিব অভিমানী দাৱৰে উৰা মাৰে আজি কাচিয়লি ৰদালি ফুলে পাহি মেলি ৰাঙলি বেলি তোৰে ধেমালি সাঁচি পাতিমে ৰাতি দীপাৱলী মনৰে চিনেমাতে আজি উৎসৱে আনি দিয়া ছবি
ৰং মেলা ৰাঙলী বেলি তোলৈ লিখিম চিঠি জিৰণি পালে পঢ়ি চাবি মনৰে বহীখনি মেলি খেলিমে কটা কটি আজি খঙৰে চকু পানী কাটি আঁকিমে ৰঙা নীলা হাঁহি অভিমানী ডাৱৰে উৰা মাৰে আজি কাচিয়লি ৰদালি ফুলে পাহি মেলি ৰাঙলী বেলি তোৰে ধেমালি সাঁচি পাতিমে ৰাতি দীপাৱলী ঐ প্ৰণামী প্ৰণামী ঐ প্ৰণামী তই আৰু মন মাৰি নাথাকিবি ভগৱান আছে নহয় সকলো ঠিক কৰি দিব নাই মই তাৰ অবিহনে থাকিব নোৱাৰোঁ এইকেইদিন তাৰ লগত কথা পাতিব নাপাওঁ একোতে মন বহা নাই মোৰ মই তোৰ কথা বুজিছোঁ তথাপিও এনেকৈ নাখাই নবৈ থাকিলে তোৰ গা বেয়া হ'ব নহয় ঐ ডিম্পী তই অংকুৰক দেখিছ নেকি দেখিছিলোঁ কিন্তু মই দেখাত তাৰো মনটো ইমান ভাল নহয় তই মোক হেল্প এটা কৰিব পাৰিবি নেকি কি হেল্প ক মই পাৰিলে কৰিম মই অংকুৰৰ কাৰণে চিঠি এখন লিখি থৈছোঁ তই তাক দি দিব পাৰিবি নেকি ঠিক আছে বাৰু মই লগ পালে দি দিম থেংক ইউ মই এতিয়া যাওঁ নহ'লে ঘৰ পোৱালৈ দেৰি হ'ব নহয় ঐ এইবোৰ কথা যদি দাদাই গম পায় আকৌ ডাঙৰ কথা হ'ব অঁ মই এতিয়া যাওঁ যা। অ' ডিম্পী আহিলা অঁ তই আৰু মন মাৰি নাথাকিবি তোৰ বাবে ভাল খবৰ লৈ আহিছোঁ কি ভাল খবৰ প্ৰণামীয়ে চিঠি এখন দি পঠিয়াইছে এইখন লোৱা চাওঁ ঐ অংকুৰ মই এতিয়া যাওঁ মানুহে দেখিলে বেয়া হ'ব আৰু তুমি মন মাৰি নাথাকিবা চব ঠিক হৈ যাব অ' শুনাচোন কোৱাচোন ময়ো তাইৰ বাবে এখন চিঠি লিখি থৈছিলোঁ কোনো মানুহ পোৱা নাই বাবে মই দিয়া হোৱা নাছিল তুমিয়ে লৈ যোৱা আৰু তাইক ক'বা ভাত পানী খাব কৈছোঁ আৰু মন মাৰি থাকিব মানা কৰিছোঁ বুলি হ'ব মই বাৰু বুজাম আৰু তুমিও মন মাৰি নাথাকিবা মই এতিয়া যাওঁ ঐ প্ৰণামী এইখন ল অংকুৰে দি পঠিয়াইছে আৰু কিবা কৈছে নেকি নাই একো কোৱা নাই এইখনতে লিখা আছে চাই কি চাওঁ চলে দে আৰে এখন চিঠি দেখোন ক'ৰপৰা পালি এখন হা তোৰ
দিছে কোনে এখন তইতো ঘৰত যোৱা নাই ঘৰৰ পৰা ক'ত ওলাই যোৱা নাছিলি তই ক'ত পালি এখন কোনে লেখ এইখন নিশ্চয় অংকৰে কাম হৈছে তাক আজি তাক খুলি আছোঁ হেল্ল' তই ক'ত আছ ঐ শুন ৰাতিকে আজি গোটেইকেইটা লগ হবি কি কেলে অংকুৰ তাক কি শিক্ষা নিদিম বুলি আহিছিলি তই হা গোটেইকেইটা আজি ৰাতি তাক চাফা কৰি দিম গম পাইছ নাই তই তাক আজি ৰাতি চবেই ধৰিব লাগিব এনেকুৱা মোৰ মানে কৈছোঁ নহয় মোৰ মাথা গৰম হৈ আছে আকৌ এইটো মই সহ্য কৰিব নাই আকৌ এইবাৰ মই কৈ দিছোঁ ৱাৰ্ণিং দিছোঁ ৱাৰ্ণিং সি কথা শুনা নাছিলে অঁ চব লগ হ'ম নহয় বেয়া খালি মই কৈছোঁ নহয় salah kali orang salah bangun apa salah kali gua salah ha কওকচোন কিবা দৰকাৰ আছিলে অঁ তেখেতৰ ঘৰৰ ছোৱালী এজনী চাব আহিছিলে অঁ এইফালে গৈ তিনিআলিটোৰ পৰা 4 নম্বৰ ঘৰ 4 নম্বৰ বাৰু কিবা অশান্তি ভাগৰ লগা নাই নহয় বাকী ভাল নহয় বহাৰি ভাল ভালেই হয় হয় নমস্কাৰ অঁ অঁ ভাবি হয় ভণ্টি টানি লৈ আহ এই লগৰে একেলগে থাকে অঁ টানি লৈ আহা বহুত ভাগৰ জোগাই আছে অঁ ভণ্টি ভিতৰলৈ গুচি গ'লি যে দিম্পি ভণ্টি লৈ আহ ঠিক আছে ভণ্টি চিনি পাইছে নহয় অঁ আপোনাৰ নামটো জনা হোৱাই নহয় আপোনাৰ নামটো মোৰ নাম ৰোহিত
আপোনাৰ মোৰ নাম প্ৰিয়ম। ব'লক আমাৰ গাঁওখনকে দেখা আনোগৈ ব'লা। কথা পাতক সিহঁতে। হেল্ল'? হেল্ল'? কোননো? মই ডিম্পী। তোৰ লগত বহুত ডাঙৰ কথা এটা আছে। অংকুৰে আজিকালি বেয়া বস্তু মুখত দিছে নহয়। কি বেয়া বস্তু মুখত দিছে? সি আজিকালি মদ খাবলৈ লৈছে। কি? তই যেনে তেনে কিবা এটা কৰ। ঠিক আছে, হ'ব দে। হ'ব দে, মই এতিয়া ৰাখিছোঁ, নহ'লে তোৰ দাদাই গম পালে বহুত ডাঙৰ কথা হ'ব নহয়। মই তাৰ বিহেলে থাকিব নোৱাৰোঁ। তই মাতি দিয়াচোন, কালি মনত পৰিছে মাজনী যি টি বকুৰি নাথাকিব, মনে মনে থাকে। ঐ তই মনে মনে থাকিলি নে? তই যে অকল তাৰ কথাহে কৈ আছ, নহ'লে কথা বেয়া হৈ যাব আকৌ। মা তই জীয়েক চা আকৌ দেই। ৰ'বা, মা মা কি হ'ল? কি হ'ল? তাৰ যে অকল অংকৰ কথা কৈ আছে। এতিয়া সেই কথা যদি কৈছে গম পাই আমাৰ সমান ক'ত ঠিক হ'ব? তাইক কিবা এটা কৰা দেই। দাদা, মই সকলো কথা শুনি আছিলোঁ। আপুনি অংকুৰক ইয়ালৈ মাতি দিয়ক। কিন্তু কোনো কথা নাই। আপুনি মতাৰ ব্যৱস্থা কৰক। প্ৰণামী ক'ত আছে? ৰুমতে আছে। তাক মাতি দিয়া ভাল হ'ব নেকি? হেল্ল' অংকুৰ, ক'ত আছা তুমি? তোমালোকে আমাৰ ঘৰত আহিব পাৰিবা নি? অঁ আহা ঘৰতে। অঁ দাদা
প্ৰণামী কি হৈছে আৰু ক'ত আছে? তুমি তাই নিজে লগ পাই যোৱা তাই ভিতৰতে আছে চোৱা আৰু তেতিয়া যি হ'ল হ'ল কথা কিন্তু বুজি পাইছাই ব'লা তেতিয়া ভিতৰৰ পৰা আহোঁ সিহঁতৰ ওচৰলৈ মাম সঁচা ভাল পোৱা কোনেও ৰাখিব নোৱাৰে তোমালোক দুয়ো সুখী হোৱা আমি আলোচনা কৰিলোঁ তোমালোকৰ বিষয়ে মই যাওঁ অংকুৰ অংকুৰ দাদা তোমাৰ লগত যে মই বহুত অন্যায় কৰিলোঁ পাৰিলে মোক ক্ষমা কৰি দিবা তুমি দাদা মই এইবোৰ কথা ধৰি ৰখা নাই আৰু ডাঙৰে কেতিয়াও সৰুক খাব নোখোজে আৰু লাভ নিদিব এনেকৈ কৰি তোমালোক দুটাৰ বিয়া বহুত ধুনীয়াকৈ পাতিম আমি ন মা সুখী বাৰু তোমালোক ব'লা মা